বান্ধৱীসকল, TLM বনাইছোঁ আৰু TLM বনোৱাত কিমান যোগাৰ লাগে আপোনালোকে চাওক, আৰু কষ্টটো কিমান হয় আপোনালোকে বুজিব। চাওক TLMৰ যোগাৰ, এয়া কপা, তাৰপিছত কাগজ, পেলনীয়া বস্তু কিছুমান, এইটো বাদামৰ বাকলি কালাৰ কৰিছোঁ, এইবোৰ হৈছে পাচলিৰ বীজ, চব কিছুমান পেলনীয়া বস্তু আৰু এইবোৰ সকলোবোৰ আপোনালোকে জানেই চবখিনি বস্তু কি। TLM বনোৱা সহজ নহয়, দেখাত সহজ হ'লেও এই সূতা, ঊণ সূতা, এইবোৰ বনাইছোঁ মই। পাচলি, এইটো হৈছে ফল, এইবোৰ বনাইছোঁ, এইটো বনাইছোঁ কুকুৰা, আৰু এইবোৰ কালাৰিং পেপাৰ। চাওকচোন কিমান খৰচ হয় TLM বনাওঁতে, পেলনীয়া বস্তু হ'লেও তাৰে লগত বহুতখিনি বস্তু আমি কিনি আনিব লগা হয়, তেতিয়াহে TLMখিনি সুন্দৰকৈ সজাই তুলিব পাৰি। চাওক কিমান কষ্ট কৰোঁ, তথাপিও আমাৰ কষ্টৰ কথা চৰকাৰে নাভাবে। চাওক আৰু বুজক, আপোনালোকেও কৰিব খোজে যদি কৰিব পাৰিব এনেকৈ মোৰ নিচিনা। মই সময় পালে বনাওঁ আৰু আছে, আগতেও বনাইছোঁ, বহুত বনাইছোঁ, স্কুলত আঁৰি থৈছোঁ, এতিয়াও বনাই আছোঁ। এইবিলাক কৰি কিন্তু মই ভাল পাওঁ। ঠিক আছে, সকলোৱে ভালে থাকক। আপোনালোকে নিজৰ কাম নিজে কৰিবই লাগিব, গতিকে বনাওক, যিমানে যিখিনি পাৰে বনাব, নাজানিলে নাই। ঠিক আছে, বাই।